Hello guys, welcome and welcome back my YouTube channel. আজি বহুত দিনৰ মই এটা ৰেচিপি বনাব লৈছো হেতু হৈছে পিঠা ৰেচিপি। আমি যেহেতু অসমীয়া মানুহৰ কাৰণেতো পিঠাটো এটা ইমোশন হয় আৰু পিঠা খোৱা কোনো সময় নালাগে বোলে বিহুতে খাওঁ বা কিবা অকেজনতে খাওঁ নহয়। আমি যেতিয়াই মন যায় তেতিয়াই খাব পাৰো হয় নে নহয়। আৰু মইও আজি বনাব লৈছো এটা আবতৰীয়া সময়ত পিঠা আৰু মই ভাবিলো আপোনালোকৰ মাজত শ্বেয়াৰ কৰো পিঠা ৰেচিপিটো আৰু পিঠাটো কি বনাম আচলতে পিঠা বনাম ধূপ পিঠা যোনটো ধূপ পিঠাও নহয়গে দেই চেপটো মোৰ ধূপ পিঠা নবনে কেতিয়াও নবনে যি বনে যেনেকৈ বনে মই আপোনাক তাৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ নাম চাম নাই আপোনালোকে নাম এটা দি ল'ব আৰু পিঠাটো ঠিক আছে আহক ভিডিঅ'টো আগলৈ চাই থাকিব আৰু কি বস্তু দৰকাৰ হৈছে মই আপোনালোকক দেখাই গৈ থাকিম প্ৰথমে বহি লওঁ মই লৈছোঁ মেজাৰমেণ্ট কাপটো 2 কাপ জোখৰ গুড় আৰু 2 কাপ জোখৰ পানী আৰু পানী লৈ খুব হাতেৰে ভালকৈ মিক্স কৰি লৈছোঁ আৰু ইয়াক ভালকৈ প্ৰথমতে এতিয়া চাকি ল'ম তাৰপিছত এই গুড়ৰ পানীখিনি পিঠাগুড়ি মিক্স কৰিম ভালকৈ চাকি আনি ৰেডি কৰি ল'লোঁ এতিয়া ইয়াত দিম মই পিঠাগুড়ি মই 2টা পিঠাগুড়ি দিছোঁ এইটো হৈছে শালি চাউলৰ পিঠাগুড়ি বা ভাত খোৱা চাউলৰ পিঠাগুড়ি দিব পাৰে ইয়াত দিছোঁ 1.5 কাপ আৰু দিছোঁ ইয়াত 1 কাপ বৰা চাউলৰ পিঠাগুড়ি ইয়াত দিম নাৰিকলৰ গুড়ি অলপমান আৰু দিছোঁ চকগুটি কেইটামান এইবোৰ সব আপোনালোকৰ সোৱাদৰ ওপৰত কথা দেই চকগুটি নাৰিকলৰ গুড়ি সব অপচনেল আপোনালোকৰ মন গ'লে দিব পাৰে মন নগ'লে নাই বহুতে নিদিয়ে কিন্তু মই দিওঁ অকণমান পিঞ্চত যিমান আহে 1 পিঞ্চ মান নিমখ দিওঁ 1 পিঞ্চ নহয় 2 পিঞ্চ মান হ'ব দেই 2 পিঞ্চ মান এনেকৈ নিমখ দিওঁ এতিয়া দিম বেকিং পাউডাৰ ডাঙৰ চামুচে 1 চামুচ দিম এতিয়া ভালকৈ লাহে লাহে মিক্স কৰি লওঁ আপোনালোকৰ বাৰু এই মেজাৰমেণ্ট কাপটো যদি নাই এইটো লেতেৰা হৈ গ'ল দেই পিঠাগুড়ি লাগি এই মেজাৰমেণ্ট কাপটো যদি নাই তেনেহ'লে কেনেকৈ মেজাৰ কৰিব জোখটো কেনেকৈ ল'ব মই তাৰ এটা আইডিয়া কৰি দিছোঁ আপোনালোকৰ চাহ খোৱা কাপটো আছেনে বাৰু যদি এনেকুৱা চাহ খোৱা জোখৰ এই সৰুকেইটা নহয় আকৌ এই সম্পূৰ্ণ চাহ খোৱা জোখৰ কাপ যদি আছে এই চাহ খোৱা জোখৰ কাপে 1.5 কাপ হয় এই কাপটো মেজাৰমেণ্ট কাপটো 1 কাপ আপোনালোকে তেনেকৈ যাৰ ওচৰত মেজাৰমেণ্ট কাপ নাই তেওঁলোকে সুবিধা অনুসৰি চাহ খোৱা কাপ লৈ ল'ব পাৰে এয়া মই মিক্স কৰি ৰেডি এয়া দেখাইছোঁ চক দেখিলে আধা ঘণ্টা বা 1 ঘণ্টাত ভালকৈ ঢাকি মেলি ৰেষ্ট কৰি থ'ম তাৰপিছত আমি এইটো বনাম আধা ঘণ্টাৰ পিছত এয়া দেখিছে পিঠাগুড়িখিনি অকণমান ঢিলা হৈছে মই যিভাগে দেখাইছিলোঁ সেইভাগে টান হৈ থকা নাই দেখিছে ধুনীয়া হৈ গৈছে এতিয়া এইখিনি তেল গৰম কৰি লৈছোঁ তেলত মই ৰিফাইন তেল আৰু মিঠাতেল 2টা দিছোঁ পাৰিলে এনেকুৱা গোল হেতা ল'ব দেই নহ'লে বৰ দিগদাৰ হয় তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে তেলত নিদিয়াৰ আগত ভালকৈ আকৌ এবাৰ ফেটি ল'ম ফেটি লোৱাৰ পিছত অলপমান লৈ লৈছোঁ চামুচত আৰু ধুনীয়াকৈ তেলত দি দিম এতিয়া লাহেকৈ দিব দেই একেলগে কেৰাহীখনত যেটা পিঠা ধৰে সেইটাহে পিঠা দিব দেই মোৰ কেৰাহীখনত 4টামান পিঠা ধৰে কিন্তু মই সেই 3টা পিঠাহে দিছোঁ 3টা পিঠা দিয়ে বনাই দিছোঁ এতিয়া এইটো সময়ত ধুনীয়াকৈ ৰং হোৱাকৈ ভাজি ল'ম আৰু এইটো দেখিছে ধুনীয়াকৈ কালাৰ হৈ আহিছে এনেদৰে ব্ৰাউন কালাৰ হ'লে আৰু নেভাজিব আৰু এনেকৈ খাই ভাল লাগে বাহিৰডোখৰ ক্ৰিস্পি মাজৰডোখৰ কোমল মই প্ৰথম পৰা লাষ্টলৈকে আকৌ এবাৰ বনাই দেখাই দিছোঁ এটা ভিডিঅ'তে কোনো টাইম স্পীড আৰু কাট নকৰাকৈ ময়ো কিবা এটা বস্তু শিকিবলৈ যদি চেষ্টা কৰোঁ ভিডিঅ' চাই সেই বস্তুটো সেই ভিডিঅ'ত দেখা মতে নহয় তাত কিবা এটাকে বনাই মোৰ কিবা এটা কৰিব নেকি সেইটো কাৰণে মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ চক ভালকৈ পিঠাগুড়ি পেষ্টখিনি এবাৰ হিলাই ল'লোঁ হিলাই মেলি আৰু দেখিছে তেলখিনি ভৰ্তিয়ে আছে সেইটো কাৰণে অকল ওপৰলৈ তেলখিনি এনেকৈ হেতাৰেহে দি দিছোঁ তো নিজে ফুলি আহিব পিছত মই দেখুওৱাৰ দৰে কৰি চাব আপোনালোকৰ ছেম টু ছেম বনিবই আৰু এবাৰ খাই চাব সঁচাকৈ পিঠাটো খাবলৈ যে বহুত টেষ্টি হয় সেইটো কাৰণে মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ এতিয়া দেখিছে ধুনীয়াকৈ কালাৰটো হৈছেগৈ আৰু এই পিঠাটো কোনোবা আলহী আহক ঘৰলৈ আপোনালোকে চাহৰ লগত বনাই দিয়ক খাই কিন্তু আপোনাক কমেণ্ট এটা নিদিয়াকৈ নাযায় কিন্তু তো ধুনীয়াকৈ দেখিছেনে কালাৰটো হৈছেগৈ আৰু এইটো সময়ত আৰু নাভাজিব আৰু এইটো কাঢ়ি দিব এয়া পিঠা ৰেডি মাত্ৰ 1.5 কাপ শালি চাউল আৰু 1 কাপ
বৰা চাউল টোটেল মিলাই হৈছে 2.5 কাপ চাউলেৰে মোৰ এনেকুৱা 60টামান ওলাইছে। এনেকুৱা চেপৰ ভালকৈ দেখাই দিছোঁ চাওক 60টামান ওলাইছে। এটা ভাঙিও দেখাম। মই দেখিছে ধুনীয়া একদম। খাবলৈতো সোৱাদটো আছেই, আৰু যদি ৰেচিপি এটা শ্বেয়াৰ কৰিছোঁ সঁচাকৈ কিবা এটা ভাল হ'ব লাগিব ন, আৰু সেইটো কাৰণে ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, ভাল পালে জনাব নাপাহৰিব কমেণ্টত খাই কেনেকুৱা লাগিলে। আৰু মই দিয়া জোখমতে যদি বনায় একদম বেয়া নহয়, খাবলৈ একদম মালপোৱা নিচিনা। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগলৈ আৰু এটা নতুন ৰেচিপি লৈ আহি আছোঁ। আজিলৈ বাই বাই।